Hey guys, so welcome to our channel DR Gungun. Guys, মানে গুৱাহাটীত ফুৰিবলৈ আহিছিলোঁ আৰু ফুৰিবলৈ আহোঁতে ভাবিলোঁ চিৰিয়াখান চাই যাওঁ। মানে আগতে আহিছোঁ চিৰিয়াখানাত, হ'লেও আকৌ এবাৰ চাওঁ। চববিলাক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, চিৰিয়াখানাৰ মানে ভিতৰৰ আৰু ভিউটো চাওক কি ধুনীয়া, সেউজীয়া সেউজীয়া। হাই জিন্তু। হেল্ল'। এতিয়া টিকেট কাটে আৰু টিকেটটো কাটি লওঁ। গাইছ মানে আমাক চেকিং কৰিলে আৰু টিকেট কাটি লৈ ইয়াত টিকেট চেকিং মানে বেলেগ একো নহয়, তাতে জীৱ জন্তুৰ অসুবিধা নহয়। সেই আমাক মানে কিছুমান বস্তু আনিব নিদিয়া, যেনেকৈ বেয়া বস্তু সেইবোৰ আনিব নিদিয়া। ভালে কথা বাৰু, যি কি নহওক ব'লক। সেয়া হৈছে মাংকি। নাই চোন এটা আছে, সেইটো দেখিছেনে? গাইছ মানে প্ৰথমবাৰ যেতিয়া আহিছিলোঁ তেতিয়া আমি বহুত সৰু আছিলোঁ, আৰু তেতিয়া সৰু মানে কি আৰু 8 মানত পঢ়িছিলোঁ, আৰু এতিয়াতো ডিগ্ৰী পঢ়ি আছোঁ। বহুত ডাঙৰ হ'লো এতিয়া। সেনে আকৌ আহিছোঁ এতিয়া। গাইছ চাওক, জংঘলৰ মাজে মাজে সৰু সৰু ৰাস্তা। দেখি আছে এইটো ক'লা ক'লা কি বস্তু বা? কিউট কিউট। ইফালে চাওঁ, ইফালে চাওঁ। ইফালে চাওঁ। ভালুক নাছিল, সেইটো হলৌ বান্দৰ আছিল। হলৌ বান্দৰ সেয়া এইটো কি বুলি কয়, সৰ্পহু বুলি কয়। গাইছ সেইটো বাহিৰত ওলাই আহিছে। আমি চাম এইকেইটা চৰাই। ইয়াৰ ভিতৰতো আছে, এইটো বগা আৰু সেইটো ক'লা, আৰু এইটো হৈছে টেকটেকি হৰ্ণবিল। দেখা নাপায় বাৰু। গাইছ এয়া হৈছে কাছ। আৰু এইটো হৈছে মইনা চৰাই, পাহাৰীয়া মইনা। কিলো চা সৰু চৰাই কি মৰম লগা। গাইছ এইটো আকৌ এটা হৰ্ণবিল, বহুত ডাঙৰ। মানে এই জালৰ নিচিনা এইখন নেটখন থকাৰ কাৰণে সৰু হান লাগিছে, কিন্তু ডাঙৰ হৈছে চৰাইটো। এইফালেও আছে এইটা কিবা চৰাই ৰঙা ৰঙা। হা মইনা চৰাই না? সেইকেইটা ইগল গাইছ, ক'লা আৰু এটা বগা। আছে এয়া হলৌ বান্দৰ। এইটো হলৌ বান্দৰ, আৰু ইয়াত কেইটা আছে? এটা দুটা তিনিটা চাৰিটা। এইকেইটা কি চাই ওপৰত? এই চাইছোঁ ওপৰত, এইকেইটা গাইছ ওপৰত কি বা? পাণ্ডা এনেকৈ যাব পাৰি। ইফালে আছে জিৰাফ আৰু কিবা কিবি আছে, মানে ইফালে যাব নোৱাৰি, প্ৰৱেশ নিষেধ লিখা আছে। কিয় বা? বাঘ, কি বাঘ বা? কুকুৰনেচীয়া। যা তুমি আমাৰ কিবা খেলিম আহা, আহা। হৰিণা
Hello guys. বাকীটো এইবিলাক হৈছে হৰিণা আমি পাহাৰত উঠি যাই আছো অকণমান ওপৰলৈকে দেহা মৰি গৈছি গাইছ দেহা মৰি গৈছি খোজ কাৰোতে ভাগ্য ভাল দাউৰা চলি কাৰণেহে গাঁৱতিছি আৰু ওপৰত কি আছে নাজানো আৰু আছে পক্ষী গৃহ আকৌ পক্ষী আছে নেকি ওপৰত সেইবিলাক আপোনালোকে যদি আহি পোৱা নাই বুঢ়া নামতে আহিব তাতে পাহাৰ উঠিব কষ্ট হ'ব বুঢ়া হ'লে কি হ'ব কষ্ট হ'ব আহোঁতে আছে ইয়াত চৰাই আৰু এইটো ভিতৰত কি বা চৰাই সেইটো আৰু ইমান ডাঙৰ ডাঙৰ নিগনি আছে তলত এইয়া কি বা নামটো নাজানো বাৰু বহুত আছে ইফালে শুই আছে আৰু ইফালেও আছে তো এইকেইটা ওপৰত আৰু শিংকেইটা ইমান দীঘল দীঘল ভালুকটো গাছ ইফালৰ পৰা ভালদৰে দেখা পায় চাই লওক এইটো এইটো হৈছে নাৱৰ ফুটুকি বাঘ আৰু এইটো ওপৰত শুই আছে এইটো ভালুক ওপৰত উঠি আছে আৰু এইটো শুই আছে এটা তলত কিন্তু তলত শুই থকাটো ইয়াৰ পৰা ভালকৈ দেখা পায় এইটো এইটো ভালুক আৰু এটা আছে ওইটো আৰু ইফালে আছে দুটা এইটো বাঘ তাৰ ঘৰ আছে কাৰণে পানীত গা ধুব আহিছে এইটো দুটা আছে এটা এইটো পানী আৰু এটা আগত এইটো গড় ওচৰত আহিছে তোমাৰ ভাগ্যই ভাল এইখিনি চৰাইছে দে ঘৰৰ চেল কিবা মোক খুজি দিছিল কিবা নেকি কি এইবিলাক কিবা হৰিণাৰ পোৱালি শিঙে নাই এইটো শিংছা এটা শিং আছে এইটো এটা গড় আকৌ ইফালে আহিছে এইটো গড়টো এইটো আকৌ এইটো বেলেগ গড় সিফালে এটা আছে আৰু ইফালে এইটো আহিছে হৰিণা গাই জীৱ জন্তু চাওঁতে চাওঁতে আমি লাগি গ'ল পাহাৰৰ ওপৰত উঠোতে ভৰিও বিষাই গ'ল এতিয়া বহি আছোঁ চেহাত ইমান ধুনীয়া চেহা বহুত জীৱ জন্তু আছে 40 বিধমান প্ৰায় 40 বিধমান আছে তাৰে বহুত চাওঁ নাই অলপ চালোঁ আৰু কিবা আৰু অলপমান চাই পেলাই ঘৰত যাম চাই থাকক ভিডিঅ'টো সেইখন গাই চিৰিয়াখানাৰ নক্সাখন আৰু এয়া 40টা মানে কি জীৱ জন্তু আছে তাৰে প্ৰায় কিছুমান জীৱ জন্তু একে নিচিনা নামটোহে বেলেগ বেলেগ গাইছ মানে আপোনালোকক সকলো দেখাব নোৱাৰিলোঁ তাৰ বাবে বেয়া নাপাব প্ৰায় যিখিনি মানে দেখিছোঁ আমিও দেখিছোঁ আপোনালোকক দেখালোঁ আৰু যিখিনি চাম আপোনালোকো দেখুৱাম চ' বলক গাইছ এইটো হৈছে শিমু চৰাই এয়া হৈছে ঘৰিয়াল কি ডাঙৰ ডাঙৰ ক্ৰকডাইল বাদে উঠি আছে গাইছ এইডাল অজগৰ সাপ জল পহিয়া অজগৰ গাইছ এইডাল এডাল আৰু এইডাল বগা বগা কি বা সাপ এডাল এইটা কি আছে পানী নেকি পানীতে ঘুমি আছে পানীত ঘুমি আছে কিটা কোনাত আছে এইডাল কোনাত এটা বাকৰা আছে কিবা বল এয়া গাইছ কি বা চৰাই নামটো নাজানো এয়া গাইছ ঘৰিয়াল কাছ গাইছ এয়া হাঁহৰ দৰে আৰু ইফালে আছে ৰাজহাঁহ আৰু ক'লা কি হ'বা গাইছ মানে কিছুমান এনেকুৱা ধৰণৰ জীৱ জন্তু আছে যে দেখাত একে নিচিনা লাগে সিহঁতৰ নামটোহে বেলেগ বেলেগ
হৰিণাটো একে নিচিনা কিন্তু নামবিলাক বেলেগ বেলেগ এনেকুৱা বহুত হৰিণা দেখা পালোঁ মানে প্ৰত্যেক হৰিণাৰ বেলেগ বেলেগ নাম আৰু ঠিক তেনেদৰে আৰু বেলেগো জীৱ জন্তু দেখা পাইছোঁ প্ৰত্যেক জীৱ জন্তুৰ মানে বেলেগ বেলেগ নাম আছে আৰু যেনেকৈ এয়া ৰাজহাঁহ এইটো ৰাজহাঁহ দেখাত ৰাজহাঁহৰ দৰে কিন্তু বেলেগ ৰাজহাঁহ নামটো বেলেগ কণা মুচৰি গোটেই হয় এয়া কণা মুচৰি এয়া বৰবক এই বগলীকেইটা বৰবক বুলি কয় চাগে বগা বগলীকেইটা সেয়া গাইছ হাড়গিল্লা এই ওপৰতো আছে কেতিয়াবা কেনেদৰে ওলাই গ'ল সেয়া গাইছ বান্দৰ নামটো হৈছিলে নাজানো বান্দৰ নামটো নাজানো বান্দৰ কিন্তু বেলেগ বুলি কয় সিহঁতক বান্দৰটোৰ নাম আছে কিবা এক্সট্ৰা ফাইনেলি গাইছ এক পাক ঘূৰিলোঁ ঘূৰি ঘূৰি মানে যিখিনি আমি আৰম্ভণি কৰিছিলোঁ সেইখিনি পালোঁ আহি সেইখিনি আগত আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ ইয়াৰ পিছত ওলোৱাৰ পিছত আকৌ লগ পাম আহি থাকোঁতে আকৌ ৰাস্তাত দেখা পালে হাতী বাঘ আৰু ইয়াৰ হৰিণাৰ দৰে কিবা আৰু ভিতৰত চাই লওঁ কি কি আছে কি কি নাই সেইখিনি চিৰিয়াখানাত যিটো বস্তু মানে লিপ্ত হৈ গৈছে বা মানে বহুত বছৰ ধৰি বা বয়স হোৱাছে কিছু বস্তু মৰি গৈছে ঢুকাই গৈছে সেই বস্তুবোৰ এতিয়া সংৰক্ষিত কৰি ৰাখিছে আৰু আজীৱন যাতে মানুহ চাব পাৰে সেই হিচাপত ৰাখিছে আৰু তাৰ ভিতৰত কেমেৰা এলাউ নাই সেইকাৰণে মই কেমেৰা কৰিব নোৱাৰিলোঁ সেইকাৰণে ভিতৰত বহুত ভাল লাগে আপোনালোকক আহিলে চাব ভিতৰত সোমাই আৰু চিৰিয়াখানাত যিসকল মানে আহি পোৱা নাই তেওঁলোকো আহিব ঘৰিয়াল আছে আৰু অন্য ধৰণৰ জীৱ জন্তুবিলাক আছে ময়ূৰ আছে আপোনালোকে চাব আৰু ব'লক ফাইনেলি গাইছ চিৰিয়াখানাৰ পৰা টোটেলি ওলালোঁ আৰু এইখন গেটখন আৰু ইফালে আছে এইখন গেট আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই